Hey guys, Sangita blogger eta blogলৈ মই সংগীতা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিলো। ভিডিঅ'টো চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। চুলিত জবা ফুলৰ পাত লগাম ভাবিছো। তাৰ বাবে অলপমান জবা ফুলৰ পাত আৰু ফুল অলপমান ছিঙি লওঁ। এয়া জবা ফুলৰ পাত আৰু এইবোৰ ফুল তাৰে খুন্দিম আৰু এইটো মই ৰয়িঙৰ পৰা অনা শিলগুটিটো হয়। এইটো দিয়ে খুন্দিম আৰু এতিয়া Hey guys, এতিয়া মই এয়া জেতুকা খুন্দি আছো। এইটো খাই দিয়া। এফালে জবা ফুল তাৰপিছত জবা ফুলৰ পাত আছে। এয়া মই জেতুকা খুন্দি আছো। তাৰপিছতে চুলিত লগাম আৰু দাইল আলু বনাই থৈছে। তাৰ পাছত এয়া অথনি ফুলকবি আলু ভাজি আছে। এয়া মায়ে সালাড বনাই আছে।